নমস্কাৰ আভা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই জৈৱ কীটনাশকৰ ওপৰত এটি ভিডিঅ' দিবলৈ ওলাইছোঁ। এইখিনিতে আপোনালোকক জনাওঁ যে জৈৱ কৃষিৰ পাৰ্ট 1 জৈৱ সাৰৰ বিষয়ে মই এটি ভিডিঅ' আপলোড কৰিছিলোঁ। যিসকলোকে ভিডিঅ'টো পোৱা নাই তেখেতসকলে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই ল'ব পাৰে। আমাৰ শাক পাচলি তথা ফল মূলৰ বাগিচাখন সম্পূৰ্ণ জৈৱিক সাৰেৰে কৰাৰ উপৰিও আমি গছৰ বিভিন্ন ৰোগ নিৰাময় তথা বিভিন্ন অপকাৰী কীট পতংগ নিৰাময়ো আমি জৈৱিক উপায়েৰে কৰিব পাৰোঁ। জৈৱ কৃষি গৱেষণা কেন্দ্ৰ গাজিয়াবাদে আৱিষ্কাৰ কৰা OSD কম্পোজাৰ বা বিভিন্ন বায়ু এজেণ্টৰ প্ৰজাতি যেনে ট্ৰাইকোডাৰ্মা ভিৰিডি, বেচিলাছ, ছডামোনাছ আদিৰ প্ৰয়োগে গছ এজোপাক বিভিন্ন ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উপৰিও ইয়াক বিভিন্ন অপকাৰী কীট পতংগৰ পৰা আঁতৰাই ৰাখে আৰু এনেধৰণৰ কৰা গছবোৰৰ চিৰি চেহেৰাও যথেষ্ট ভাল হয় আৰু ইয়াৰ উৎপাদিত ফচলবোৰ সম্পূৰ্ণ জৈৱিক ফচল হয়। এতিয়া আহোঁ আমাৰ সহজতে উপলব্ধ কিছুমান টিপছ মই আপোনালোকক দিবলৈ বিচাৰিছোঁ, যিসমূহ প্ৰয়োগ কৰিলে আমাৰ খেতিডৰা বিভিন্ন অপকাৰী কীট পতংগ আৰু অপকাৰী অণুজীৱৰ পৰা আমাৰ ফল মূল তথা শাক পাচলিৰ বাগিচাখন ৰক্ষা কৰিব পাৰোঁ। আমি সকলোৱে জানো যে বিভিন্ন অপকাৰী কীট পতংগই গছৰ ৰস আৰু পাত খায় আৰু সেইবোৰ এই অপকাৰী কীট পতংগবোৰে দেহত বিভিন্ন বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আদি কৰি বহন কৰি লৈ আহি গছৰ ক্ষত স্থানত মেলি দি ইয়াৰ গছজোপাক ৰোগাক্ৰান্ত কৰি তোলে। আৰু এনেধৰণৰ এই কীট পতংগবোৰৰ পৰা আৰু বিভিন্ন অণুজীৱৰ আক্ৰমণৰ পৰা আমি এইসমূহ উপায় যদি অৱলম্বন কৰোঁ বা ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি আমাৰ খেতিডৰা নিশ্চয় ৰক্ষা কৰিব পাৰিম আৰু আমি ইয়াৰ পৰা সম্পূৰ্ণ জৈৱিক ফচল উৎপাদন কৰিব পাৰিম। এইবাৰ চাওঁ আহকচোন আমাৰ ইয়াতে আমি কেনেধৰণৰ এই উপায়বোৰ অৱলম্বন কৰিব পৰা যায়। এয়া হৈছে ফেৰোমেন ট্ৰেপ। এই ফেৰোমেন ট্ৰেপ খেতিডৰাৰ মাজত এনেদৰে ওলমাই ৰাখি ইয়াত যিবোৰ কৃত্ৰিম হৰম'ন প্ৰয়োগ কৰা আছে তাৰ দ্বাৰা ফল বিন্ধা শুং পোক বা মাখি পোক আকৰ্ষিত হৈ ইয়াৰ ভিতৰত সোমাই যায় আৰু এনেদৰে গছজোপাৰ পৰা এই অপকাৰী কীট পতংগবোৰ ৰক্ষা কৰিব পাৰি। ইয়াৰ বজাৰত এই ফেৰোমেন ট্ৰেপবোৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত কিনিব পোৱা যায়। আৰু এয়া হৈছে ফেৰোমেন আঠাযুক্ত কাৰ্ড। এই ফেৰোমেন আঠাযুক্ত কাৰ্ডত থকা কৃত্ৰিম হৰম'নে বিভিন্ন ফল বিন্ধা কৰা শুং পোক, মাখি পোক, খুৰ পোক আৰু ছগা আদিক আকৰ্ষিত কৰি এই আঠাখিনিলৈ টানি আনে আৰু ইয়াতে আঠাত এনেদৰে বন্দী হৈ যায় আৰু মৰি যায়। এই আঠাত লাগি এনেধৰণৰ খেতিডৰাত এই ফেৰোমেন ট্ৰেপযুক্ত কাৰ্ডবোৰ ৰাখি থ'ব পাৰি, যাৰ দ্বাৰা অপকাৰী কীট পতংগৰ পৰা আমাৰ খেতিখিনি ৰক্ষা কৰিব পৰা যাব। এইবাৰ আহিছোঁ, এয়া হ'ল নিম খলিহৈ। এই নিম খলিহৈখিনি হ'ল নিম গছৰ গুটিৰ
তেলখিনি নিষ্কাশন কৰি ইয়াৰ যিখিনি অৱশিষ্ট সেই অৱশিষ্টখিনিয়ে হৈছে নিমখলি হৈ। ইয়াক গছৰ গুৰিত দিলে এই নিমখলি হৈখিনিয়ে গছৰ মাটিত থকা যিখিনি অপকাৰী পোক পৰুৱা এইখিনি আঁতৰ কৰাৰ লগতে অপকাৰী অণুজীৱবোৰো ধ্বংস কৰি দিয়ে। আৰু এয়া হৈছে নিম অইল। এই নিম অইল হ'ল জৈৱ কৃষিৰ অতি প্ৰয়োজনীয় জৈৱ কৃষিৰ বাবে নিম অইল। ইয়াক 1 লিটাৰ পানীত 2 মিলিগ্ৰাম লৈ ইয়াক গছৰ পাতত স্প্ৰে কৰিব লাগে আৰু গছৰ গা গছত বা পাতত স্প্ৰে কৰিব লাগে এনেদৰে। আৰু তেতিয়া গছজোপাত পোক পৰুৱা বা বিভিন্ন ৰোগৰ পৰা ইয়াক গছজোপাত ৰক্ষা কৰিব পৰা যায়। আৰু ইয়াক অধিক কাঢ়া কৰিবৰ বাবে ইয়াক কেইফুটামান নহৰু তাৰ লগত এই ছালকুঁৱৰী পাতৰ যিটো আমাৰ ভিতৰৰ জেল আছে সেইখিনি অলপ লৈ ইয়াক পানীত ভালদৰে মিহলাই লৈ গছৰ গা গছত আৰু পাতত স্প্ৰে কৰিব লাগে। তাৰোপৰি আমাৰ মিলিবাগ হ'লে যিবোৰ গছত মিলিবাগ হয় মিলিবাগৰ পৰা ৰক্ষা কৰিবৰ কাৰণেও আমি নিম অইল লগত নিম অইল 2 মিলিলিটাৰ ল'ব লাগিব 1 লিটাৰ পানীত। আৰু এই নিম অইলৰ লগতে ইয়াত বাচন ধোৱা ভীম চাবোনটো তাৰ পৰা 6 টোপালমান লৈ আৰু ছালকুঁৱৰীৰ ৰসৰ এই মাজৰ জেল তাৰে অলপ লৈ ভালদৰে মিহলাই লৈ ইয়াতে গোটেইখিনি ভালদৰে মিহলাই লৈ 2-3 বাৰ মিলিবাগ হোৱা গছত স্প্ৰে কৰি থাকিব লাগে। তাৰোপৰি আমাৰ সহজতে আমাৰ ঘৰতে উপলব্ধ আন এটা মই উপায় আপোনালোকক দিব বিচাৰিছোঁ। সেয়া হৈছে গোমূত্ৰ। এই পুৰণি গোমূত্ৰ সংগ্ৰহ কৰি লৈ তাতে আপুনি ইয়াৰ অলপ লৈ এই গোমূত্ৰখিনি অকণমান লৈ তাত 4 গুণমান পানী ল'ব লাগে আৰু এই গোমূত্ৰখিনিৰ লগত আগৰাতি তিয়াই থোৱা ধপাত পানীৰ লগত মিহলাই গছত গা গছত স্প্ৰে কৰি থাকিব লাগে। আৰু এনেদৰে স্প্ৰে কৰিলে গছৰ পৰা পোক পৰুৱা বা অপকাৰী পোক পৰুৱাবোৰ আঁতৰ কৰিব পৰা যায়। কিন্তু এটা কথা মনত ৰাখিব, গোমূত্ৰ অধিক কাঢ়া হোৱাৰ বাবে ইয়াক অধিক পানীত লৈ পাতল কৰিহে স্প্ৰে কৰিব লাগে। তাৰোপৰি ট্ৰাইকোডাৰ্মা ভিৰিডি নামৰ বায়' এজেণ্টবিধ বজাৰত বা ডাঙৰ নাৰ্চাৰীত বিভিন্ন ব্ৰেণ্ডত কিনিবলৈ পোৱা যায়। সেয়া কিনি আনি কেঁচুসাৰ বা গোবৰ সাৰৰ লগত ভালদৰে মিহলাই তাত ৰ'দ ঘাই ঠাইত অলপ বহলাই মেলি থৈ মৰাপাটৰ বস্তাৰে 2-3 দিন ঢাকি থ'ব লাগে। তাৰপিছত মাজে মাজে এই হেৰিখিনিত গোবৰ সাৰ বা কেঁচুসাৰৰ যিখিনি আমি মিশ্ৰণ ট্ৰাইকোডাৰ্মা ভিৰিডিৰ সেই মিশ্ৰণটোত মাজে মাজে পানী ছটিয়াই থাকিব লাগে। আৰু 3-4 দিন পিছত গছৰ গুৰিৰ সামান্য আঁতৰত সেইখিনি প্ৰয়োগ কৰিলে তাত গছৰ গুৰিৰ পৰা যিবোৰ অপকাৰী অণুজীৱ সেইবোৰ ধ্বংস কৰি উপকাৰী অণুজীৱবোৰৰ সংখ্যা বঢ়াই গছজোপাক ডিকম্প'জ কৰি সাৰৰ যোগান ধৰিব। আৰু এনেদৰে খেতি কৰিলে গছজোপাৰ পৰা যথেষ্ট উৎপাদনো পোৱা যাব, যিহেতু এনেধৰণৰ গছবোৰৰ চেহেৰা যথেষ্ট ভাল হয়। আজি মই এইকেইটা উপায় আপোনালোকক জনালোঁ। আৰু এনেধৰণে আমি জৈৱিক উপায় অৱলম্বন কৰি আমাৰ খেতিডৰা আমি বিভিন্ন অপকাৰী কীট পতংগ তথা অপকাৰী অণুজীৱৰ পৰা ৰক্ষা কৰি গছজোপা নিৰোগী আৰু অধিক উৎপাদনশীল কৰি ল'ব পাৰোঁ। আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো এনেধৰণৰ
ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।